Hey guys, welcome back to my YouTube channel 99 Vlogs. তো আজি মানে স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগছলৈ। তো আজি আমি পথাৰত আহি আছোঁ মানে আলি দিবলৈ। তো আমাৰ পথাৰত মানে আমাৰ পথাৰ নহয় সকলোৱে পথাৰ। তো যেতিয়া মানে এতিয়া বাৰিষা খেতি কৰিব লাগিব না, খেতি নকৰিলে ক'ত খাব পাৰিব। আমাৰ এতিয়া দুখীয়া শ্ৰেণীৰ মানুহটো আমি খেতি কৰিবই লাগিব, খেতি কৰিতো ভাতটো খাবই লাগিব। তো গতিকে সেইদিনা এইফালে কিনি আলি দি থৈ গ'লোঁ। তো আজি আছে মানে ইয়াত এইখিনি একদম সৌত তাৰপৰা সৌত তালৈকে মানে পূৰা আলি দিব আছে। তো আলি চালি দিলোঁ। তো এইফালে অলপ মানুহবিলাকে ৰুলে, এইবিলাক চব পূৰা এনেকৈ পানী হৈ আছে। তো এইফালে অলপ এনেকৈ আলি চালি সেইদিনা দি থৈ গ'লোঁ। তো সেইপিনে সিপিনে কঠীয়া আছে, কঠীয়াখিনি সিপিনেও সেইখিনি আলি চালি দিয়া হৈ গ'ল মানে। তো এইফালে এতিয়া এইখিনি দিব আছে, এইখিনি পূৰা তালৈকে দিব আছে। 2 বিঘা মাটিও এতিয়া আলি দিব আছে, সেইখিনি আলি চালি দি লওঁ। তো এইফালে আমাৰ মানুহবিলাকে গৈ আছে মানে কঠীয়া চঠীয়া তুলিবলৈ, আৰু দুদিনমানৰ পাছতে ৰুবলৈ দিব লাগিব। এইখিনি আৰু হাল চাল বাই মেলি পূৰা ৰুবলৈ দিবলৈ পৰা হৈ গৈছে মানে, আলি চালি দিয়া হৈ গ'লতো। তো ৰুবলৈ পৰা হৈ যাব। তো ভিডিঅ'টো চাই থাকক, আৰু ময়ো অলপ আলি চালি দি লওঁ। তাৰপিছত একেবাৰে চাহ খাবৰ সময়তে দেখাম আপোনালোকক, মানে ডাইৰেক্ট এতিয়া অলপ কাম চাম কৰি লওঁতো। তো ভিডিঅ'টো চাই থাকিব আৰু। তো গাইছ মানে হালতটো দেখি গম পাইছে, পূৰা বোকা চোকা এইবিলাক চব লাগি আছে, হাতে চাতে পূৰা বোকা লাগি আছে। মানে কথাটো কি হ'ল, আলি দি আছিলোঁ, কোৰখন বেয়া হৈ থাকিলে, কোৰখন ঢিলা হৈ থাকিলে নালটো। তো আহি আছোঁ ঘৰলৈ আহি আছোঁ মানে এই কি বুলি কয়, সাঁতুৰি থোৱা দাখনে লৈ যাওঁহি, আৰু তাতে কিবা কিবি জোঙাল কৰি লৈ আহোঁ মাৰি চাৰি। তাৰপিছত জোঙাল কৰি মেলি মানে ইয়াতে আনি নালটো লগাই দিম। মানে কোৰখন বুকি থাকিবলৈ মন যোৱা নাই, সেইটোৰ পৰা কোৰখন থৈ আহিছোঁ। তাৰপৰা তাতে জোঙাল কৰি ল'ম, জোঙাল কৰি মেলি বনাই মেলি তাতে হেৰি কৰি ল'ম মানে। তো সেইটোৰ পৰা ঘৰলৈ আহি আছোঁ। কোৰ চোৰবিলাক ভাল নহ'লে মানে আলিটো দি ভাল নালাগে, মানে ঢিলা হৈ থাকিলে মানে অশান্তি লাগে, মাটি চাটি ভালকৈ নাহে, কোৰখন ঢিলা হৈ থাকে। তো সেইটো বাবে মানে অলপ হেৰি কৰি লওঁ, বনাই মেলি লওঁ। তো ভিডিঅ'টো চাই থাকক। তো ফাইনেলি গাছ লৈ আহিলোঁ সাঁতুৰি, আৰু এইপিনে মাৰি লৈ আহিলোঁ যিটো বস্তুৱেদি মানে কোৰখন জোঙালিও মানে টাইট কৰিব পৰা হ'ব। তো বস্তুকেইটা ফাইনেলি লৈ আহিলোঁ, আৰু মানে এনেকুৱা বোকা নহয়, মা কচম কৰিছোঁ বিদ্যা ভৰি চৰি পূৰা বিষ হৈ যায় মানে। আৰু কি ক'ম আৰু মানে পূৰা ভাগৰ লাগি গৈছে ক'বলৈ, মানে যে বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ। বহুত দিনৰ মূৰত মানে এবছৰ হৈ যায় নাই, এবছৰ পাছতে আকৌ পথাৰলৈ আহিব লাগে মানে। তো ফাইনেলি লৈ আহিলোঁ, কোৰখন টাইট কৰি লওঁগৈ। আৰু এতিয়া মানে ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ মানে মানুহ চানুহ নাইতো, কেমেৰা চেমেৰা ধৰি থাকিবলৈ সময় নাই, আৰু চবেই বাৰিষা পথাৰত হেৰি কৰি আছে। সেইটো পৰা মানে এতিয়া আলি চালি দি থকাবিলাক ভিডিঅ' চিডিঅ'বিলাক দেখাই নাথাকোঁ। ডাইৰেক্ট যেতিয়া চাহ খাম মানে তেতিয়া আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। যিটো কথা কৈ আছিলোঁ, এইটো মালটো। তো এতিয়া মালটো পোনাই মেলি ল'ম আৰু বনাই মেলি লওঁ। তো এইটোৱে আছিলে মালটো, মানে কোৰখন ঢিলা হৈ গৈ আছিলে ন। তো বনাই মেলি লওঁ। তো ভিডিঅ'টো চাই থাকিব আৰু। তো ফাইনেলি গাছ মানে 1টামান বাজিলে, এতিয়া বৰষুণো আহিছে। তাৰপৰা আৰু কোৰখনো মানে ইমান ভাল নহয়, সেইটোৰ পৰা আলি চালি দিয়াটো হ'ল বাৰু, সম্পূৰ্ণ নহ'ল, আৰু 2-2মান থাকিলে দিবলৈ। তো উভতি আহিলোঁ মানে ঘৰলৈ। বৰষুণ জাকো দিছে অলপ, আৰু গোটেইটো নিচিনা গোটেই হাতে চাতে গোটেই বোকাই মানে। তো এতিয়া আৰু এটা বস্তু আপোনালোকক দেখা নাই, আমাৰ চুইমিং পুলটো দেখা নাই নহয় আপোনালোকক, সেইটো দেখাই আছোঁ আজি। আৰু তাতে আজি গা চা ধুমগৈ, মানে গা চা এৰুৱাব লাগিবতো চুইমিং পুলত গৈ। এইটো আমাৰ আমেৰিকাৰ পৰা মানুহ আহি বনাইছিলে মানে এইটো। তো আজি তাকে আপোনালোকক দেখাই দিম, নেদেখাওঁ বুলি ভাবি আছোঁ। তো আজি দেখাই দিম মানে। তো বৰষুণ চৰষুণ আহিছে, পূৰা বৰষুণ আহিছে মানে। আমি ঘৰলৈ আহিছোঁ আৰু জাষ্ট বৰষুণ জাকো আহিছে মানে। তো ভিডিঅ'টো চাই থাকক। তো ডাইৰেক্ট লগ পাইছোঁ ঘৰত, নহ'লে আমাক বৰষুণে থৈ দিব এতিয়া। তো ভিডিঅ'টো চাই থাকিব। তো গাইছ ডাইৰেক্ট মই আহি আছোঁ, এয়া এইবিলাক চব মানে পাৰ্কৰ ষ্টাইলৰ কৰি থৈছে মানে। এইবিলাক চব এখন পাৰ্ক খুলি আছে মানে, চুমনি পাৰ্ক খুলি আছে। আৰু ফাইনেলি আহি পাই গ'লোহি মই ডাইৰেক্ট আমাৰ চুইমিং পুলটো। ডাইৰেক্ট এতিয়া কৈ দিম ওম নমঃ শিৱায়। মাই গড,
তো ফাইনেলি এইটোৱে আমাৰ চুইমিং পুলটো। তো ইমান দিনৰ পৰা আপোনালোকক দেখুওৱা নাছিলোঁ। তো এইটোৱে আমাৰ চুইমিং পুলটো। অকণমান দিনৰ পৰা আপোনালোকক দেখুওৱা নাছিলোঁ, মানে আজি দেখুৱাই দিলোঁ আৰু ফাইনেলি। তো এইটোৱে আমাৰ চুইমিং পুলটো। তো কি ক'ম আৰু, চুইমিং পুলত অকণমান গা চা ধুই ল'ম, মজা আছে। তাৰপিছত সামৰণি মাৰিম আৰু ভিতৰত ন। তো ফাইনেলি এইখন হাততো বোকাবিলাক মানে যোৱাই নাই। এনেকৈ মাৰি দিলে নহ'ব, পাছত পূৰা এনেকৈ হেৰি হৈ যাব, মানে বোকা ষ্টাইল হৈ যাব। তো মই গা চা ঘঁহি মেলি মানে গা চা ধুই লওঁ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো দবাই দিব। আৰু আজিলৈ এৰিছোঁ, বাই বাই।